আৰু এযোৰৰ তলৰখিনিত প্ৰায় কাম কৰা হৈ গৈছে আৰু মাত্ৰ ওপৰ এইটো কমপ্লিট হৈছেগৈ আৰু নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ হেউজিয়া হপun নাবানিতাৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোবিলাক ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ বাৰু এতিয়া সময় প্ৰায় 2 বাজি গৈছে ভাত পানী খাই অকণমান বাহিৰতে বহিছোহি যদিও আমি ঘৰৰ পৰা আহিলোগৈ অহা বাৰু কেইবাদিনো হৈ গ'ল তথাপিও ভিডিঅ' ডিমকৈ মোৰ থাকিয়ে গৈছে ইটো সিটো ব্যস্ততা আৰু ইফালে ছোৱালীৰো সন্মুখত ফাইনেল এক্সাম আহি আছে গতিকে সকলোফালে সম্ভালি থাকিব লগা হৈছে আৰু তাৰ মাজতে ডক্টৰৰ ওচৰত চেকআপ কৰিব যোৱা এইবিলাকতো আছেই গতিকে ভিডিঅ' কৰিমকৈ মোৰ থাকিয়ে গৈছে আৰু আজি অকণমান সময় বাহিৰতে বহিছোহি আৰু ভাবিলোঁ এইখিনি সময়তে মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কি হৈছে জানেনে বিধিয়ে দিলেও আচলতে বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে যে মোৰো তেনেকুৱাই হৈছে ভিডিঅ' কৰিবলৈ মন গৈ থাকে আপোনালোকৰ মাজলৈ আহিবলৈ কিন্তু তথাপিও থমকি ৰ'ব লগা হয় কিন্তু আজি আহিছোঁ আকৌ ভালেমান দিনৰ বিৰতিৰ পাছত যিমান সোনকালে ভিডিঅ' দিম বুলি ভাবিলেও মোৰ দিয়া হৈ নুঠিছেগৈ যিমানহে আপোনালোকৰ ওচৰলৈ যাব বিচাৰোঁ সিমানেই আঁতৰি যোৱা নিচিনাহে হৈছে তথাপিও আজি ভিডিঅ'টো মই আকৌ আৰম্ভ কৰিছোঁ গতিকে আপোনালোকে আজি ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আপোনালোকে চাই মোক জনাব আজি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে বহুত দিন নথকাৰ বাবে ফুলবিলাকৰ একেবাৰে অৱস্থা নাইকিয়া হৈছে এইখিনি টাববিলাক চাফা কৰিবলৈও আছে একেবাৰে অৱস্থা নাইকিয়া হৈ আছে গোটেই ফুলবিলাক প্ৰায়খিনিয়ে মৰি যাব ধৰিছে এইখিনি কাটিং কৰিব লাগিব ইণ্ডোমালতী কেইজোপাৰ একেবাৰে অৱস্থা নাইকিয়া হৈছে এইকেইজোপা কাটিং কৰি অন্য টাবত ৰাখিব লাগিব এইফালে মৰিচা এইকেইজোপা ডাঙৰ হৈছে অলপমান এইকেইদিন কোনোমতে পানী দি অকণমান জীয়াইছোঁ এইফালে চাওকচোন আমাৰ সন্মুখৰ ৱালখন ভাঙি আকৌ নতুনকৈ বনালে এইবিলাক ৰাবিছ এনেকৈ বস্তাত সোমোৱাই ৰখা হৈছে ঘৰৰ পৰা আহিহে যি অলপ পাৰিছোঁ অলপ চিজিল লগাইছোঁ বস্তুবিলাক এইফালে এজোপা টেঙা গছ একেবাৰে মৰি যোৱা নিচিনাই হৈছে এৰেলি এজোপাও পাতবিলাক একেবাৰে কিবা হালধীয়া নিচিনা হৈ যোৱা হৈছে আপোনালোকক মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই কিছুমান আধাখৰীয়া কাম এতিয়াও সম্পূৰ্ণ কৰিবলৈ বাকী আছে আৰু সেইখিনি আপোনালোকক দেখাম বুলি কৈছিলোঁ আৰু যিহেতু এতিয়া ইয়ালৈ আহিলোঁ আৰু পুনৰ কিছুমান কাম কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ এৰাধেৰাকৈ হ'লেও কিছুমান কাম কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোককো দেখাম মইনো কি কৰি আছোঁ বৰ্তমান এতিয়া মই আগৰবাৰৰ ভিডিঅ' মানে মই আগৰ কেইবাটাও ভিডিঅ'ত দেখাই আছোঁ বাৰু দেখাইছিলোঁ এযোৰ পুৰণা নীলা ৰঙৰ পাট কাপোৰ যিযোৰ মই এতিয়াও বৰ্তমান কৰি আছোঁ শেষ কৰিব পৰা নাই যিহেতু মই এৰাধেৰাকৈ কৰিব লগা হৈছে কামবিলাক এইযোৰ কাপোৰযোৰৰ মেখেলাখন হয় আৰু এইযোৰৰ তলৰখিনিত প্ৰায় কাম কৰা হৈ গৈছে আৰু মাত্ৰ ওপৰৰখিনি এনেকৈ বাকী আছে চাদৰখন কমপ্লিট হ'ল কৰি কিন্তু মেখেলাখনৰ এই দুটা ছাইড অকল তলৰখিনিত কাম কৰা হৈ গৈছে ওপৰৰখিনি অলপ অলপকৈ কৰি আছোঁ যদিও আটাইখিনি সম্পূৰ্ণ হোৱাগৈ নাই আৰু খুব কম দিনৰ ভিতৰতে এই কাপোৰযোৰ কমপ্লিট কৰিব পাৰিম বুলি মই ভাবিছোঁ আৰু আপোনালোকক দেখাম কমপ্লিট হ'লে আপোনালোকে জনাব কাপোৰযোৰ আপোনালোকৰ বৰ্তমান কেনেকুৱা লাগিছে চিলাইবিলাক আৰু ইয়াত মই কি চিলাই ব্যৱহাৰ কৰিছোঁ এই সকলোবিলাক আপোনালোকক আগৰ ভিডিঅ'ত মই দেখাইছোঁৱে দি থৈছোঁ আপোনালোকে যদি চোৱা নাই তেনেহ'লে চাব পাৰিব মই ডেছক্ৰিপশ্যনতে লিংকছটো দি দিম আৰু এইকেইটা হৈছে কুশ্বন কভাৰ এইকেইটাও মোৰ অৰ্ডাৰৰ কুশ্বন কভাৰে হয় এইকেইটা সোনকালে কমপ্লিট কৰিব লাগিব এইকেইটা
কৰি থকা কামতো লাগি আছোঁ এইকেইদিন। এটা কমপ্লিট হৈছে মোৰ এইটো কমপ্লিট হৈছেগৈ আৰু মাজৰ ডোখৰত কৰিবলৈ আছে। আৰু এই সৰু সৰুকৈ দেখিছেনে, সৰু সৰুকৈ কেইটামান গুটি নিচিনাকৈ দিছোঁ ফুলপাহত, এইকেইটা কৰিবলৈ আছে। ছাইডৰ সৰু সৰু আটাইকে পাহতে সেই অকণমান কৰিবলৈ আছে। এইটো প্ৰায় কমপ্লিটেই হৈছে আৰু বাকী মোৰ আছেগৈ কৰিবলৈ 4টা। এই 4টা কৰিবলৈ আছে। এইকেইটাও খুব সোনকালে শেষ কৰিব লাগিব। এই কুচন কভাৰটোত মই কি চিলাই ব্যৱহাৰ কৰিছোঁ সেইটো আপোনালোকক মই মোৰ আহিব লগা ভিডিঅ'ত নিশ্চয়কৈ দিম আৰু দেখাম। চিলাইকেইটা বৰ বিশেষ টান চিলাই দিয়া নাই, একেবাৰে উজু। আচলতে মোক যিয়ে এই অৰ্ডাৰটো দিছে কৰিবলৈ, তেখেতে নিজেই চইচ কৰি দিছে মই ইয়াত কি চিলাই ব্যৱহাৰ কৰিম, গতিকে মই তেনেধৰণেই কৰিছোঁ। আপোনালোকক মই দেখাম মোৰ আহিব লগা ভিডিঅ'ত, মই আটাইকেইটা চিলাই আপোনালোকক কৰি দেখাম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব মোৰ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব। আৰু গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব বুলি মই আশাবাদী। আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকৰ মাজলৈ, যিহেতু মই বহুত দিনৰ পাছত আহিছোঁ, গতিকে আপোনালোকে মোক জনাব। আপোনালোকৰ এটা এটা কমেণ্টে মোক আগবাঢ়ি যোৱাত যথেষ্ট অনুপ্ৰাণিত কৰিব। সেইবাবে অনুৰোধ কৰিছোঁ আপোনালোকে লাইক কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বৰ্তমান ভালেকেইযোৰ কাপোৰ আৰু আছে কৰিব লগা, মই সেইবিলাকো দেখাম আপোনালোকক আহিব লগা ভিডিঅ'বিলাকত। তেনেহ'লে আপোনালোকে ভিডিঅ'বিলাক মোৰ চাই থাকিব।